অসম সচিবালয়ত কৰ্মচাৰীৰ ডিজিটেল জ্ঞান বাধ্যতামূলক। ডিজিটেল জ্ঞান নথকা কৰ্মচাৰীক কি ক'লে মুখ্যমন্ত্ৰীয়ে? জনতা ভৱনৰ ৰাজহুৱা সভাত কৰ্মচাৰীক সন্মুখত লৈ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট আহ্বান। কম্পিউটাৰ জ্ঞানশূন্য কৰ্মচাৰীয়ে ঘৰতে খাই বহি লাভ কৰিব চৰকাৰী দৰমহা। 2 অক্টোবৰৰ পৰা অসম সচিবালয়ৰ সকলো ফাইল অনলাইন যোগে উপলব্ধ হ'ব। দূৰ-দূৰণিৰ লোকে ঘৰতে বহি লাভ কৰিব ফাইলৰ ষ্টেটাছ। সেয়ে প্ৰতিগৰাকী কৰ্মচাৰীৰ ডিজিটেল জ্ঞান বাধ্যতামূলক। সমান্তৰালকৈ সচিবালয়ৰ কৰ্মচাৰীৰ ওপৰত বিশ্বাস মুখ্যমন্ত্ৰীৰ। দুৰ্নীতিৰ অশুভ পৰম্পৰাৰে বিগত 10 বছৰত APSCত নিয়োগ লাভ কৰা বিষয়াতকৈ বহু ওপৰত জনতা ভৱনৰ কৰ্মচাৰী। উৎকৃষ্ট কামৰ পৰিচয় দিয়া সচিবালয়ৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ ঘোষণা। দিনটোত 3বাৰ চাহ যোগান ধৰিব কৰ্মচাৰীক। দুপৰীয়া খোৱাৰ বাবে দিব বিশেষ খাদ্য। কাৰ্যালয়লৈ অহা-যোৱাৰ বাবদ কৰ্মচাৰীৰ থাকিব বিশেষ বিনামূলীয়া বাহন। সচিবালয়ৰ কৰ্মচাৰী কণ কণ শিশুৰ বাবে জনতা ভৱনত ওলমা ঘৰ। প্ৰথমবাৰৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসত লোক কল্যাণ দিৱস অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰে প্ৰদান কৰে 2টা পৰ্যায়ৰ বঁটা। ৰাজ্যিক পৰ্যায়ত 10 গৰাকী আৰু জিলা পৰ্যায়ৰ ৭৯ গৰাকী কৰ্মচাৰীলৈ বঁটা চৰকাৰৰ। বঁটা লাভ কৰি নতুন কৰ্মোদ্যমেৰে কাম কৰাৰ আশ্বাস কৰ্মচাৰীৰ। উল্লেখযোগ্য যে গোপীনাথ বৰদলৈৰ মৃত্যুৰ দিনত অনুষ্ঠিত লোক কল্যাণ দিৱসৰ দিনটোত পুৱাই গোপীনাথ বৰদলৈৰ সমাধিত শ্ৰদ্ধা জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব